বন্ধুসকল, এয়া হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ আৰু এইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰতে অৱস্থিত। আজি আমি আহিলোঁ এইখন চাবলৈ আৰু ইয়াত সোমাবলৈ চিম্পলি এটা এণ্ট্ৰি কৰিব লাগে আৰু আমি এণ্ট্ৰি কৰি ভিতৰত সোমালোঁ। এয়া মোৰ আগে মোৰ দাদা এগৰাকী আৰু আমাৰ লগতে আছে মোৰ ভাতিজী এটি। আমি এণ্ট্ৰি কৰাৰ পিছত দেখা পালোঁ আমাৰ সন্মুখত এটি মিউজিয়াম, যিটো কেৱল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাৰণেই বনোৱা হৈছে। ইয়াত তেখেতৰ বিভিন্ন স্মৃতি সাঁচি ৰখা হৈছে। তেখেতৰ বিভিন্ন ফটোসমূহ ফ্ৰেম কৰি ইয়াত ৰখা হৈছে। তেখেতৰ বহুত সামগ্ৰী ইয়াত স্মৃতিৰ কাৰণে ৰখা হৈছে। আহক আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিষয়ে চমুকৈ জনা হওক। ডক্টৰ ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। ডক্টৰ হাজৰিকাক এগৰাকী বিশ্ব নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাটো অৱদান আগবঢ়াইছে। ডক্টৰ হাজৰিকাই সংগীত, সাহিত্য, কলা, চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়ন চক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, সমৰকন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল। সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ডক্টৰ হাজৰিকা অসমকে ধৰি দেশ বিদেশতে বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছিল। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত, নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে 1992 চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল।